हेलो बंधुসকল আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটা নতুন নটিফিকেশ্যন। যিসকলে নাজানে যে ভেকচিন চাৰ্টিফিকেট কেনেকৈ, এইটো ভিডিঅ' অকল তেওঁলোকৰ বাবে যিসকলে নাজানে যে ভেকচিন চাৰ্টিফিকেট কেনেকৈ মোবাইলত কাৰেকশ্যন কৰে। আপুনি যদি ভেকচিন লৈছে, ভেকচিন লোৱাৰ সময়ত আপুনি যদি কিবা ভুল কৰিছে তো টেনশ্যন কৰাৰ প্ৰয়োজন নাই। এইটো ভিডিঅ'ত মই আপোনালোকক সহজভাৱে দেখুৱাই দিম যে কেনেকৈ ভেকচিন চাৰ্টিফিকেট কাৰেকশ্যন কৰে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ মোবাইল থকা ক্ৰম বাটনত যাব, ক্ৰম বাটনত গৈ টাইপ কৰিব চৰকাৰী ৰিজাল্ট, একেলগে টাইপ কৰিব চৰকাৰী ৰিজাল্ট। টাইপ কৰাৰ পিছত আপুনি কি কৰিব, চাৰ্চ কৰি দিব। এতিয়া কি কৰিব, www.sarkariresult.com অফিচিয়েল ৱেবছাইটত ক্লিক কৰিব। এতিয়া কি কৰিব, অলপ ওপৰ ফালে টানি যাব। মই আপোনালোকক জুম কৰি দেখুৱাই আছোঁ। তো এতিয়া কি কৰিব, কৰোনা ভেকচিন অনলাইন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। তো মই ক্লিক কৰি আছোঁ। এতিয়া কি কৰিব, অলপ ওপৰ ফালে টানি দিব। সাইডত থকা ক্লিক হেয়াৰত ক্লিক কৰিব। ফৰ ভেকচিন ৰেজিষ্ট্ৰেশ্যন সাইডত থকা ক্লিক হেয়াৰত ক্লিক কৰিব। এতিয়া কি কৰিব, যেটো মোবাইল নম্বৰ দি ভেকচিন দিছিলে সেই মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰিব। এতিয়া কি কৰিব, গেট অটিপিত ক্লিক কৰিব। ইয়াৰ পৰা মোবাইলত এটা অটিপি আহিব। অটিপিটো আহি গ'ল। এতিয়া কি কৰিব, অটিপিটো এণ্টাৰ কৰিব। এতিয়া কি কৰিব, ভেৰিফাই এণ্ড প্ৰচিডত ক্লিক কৰিব। এতিয়া কি কৰিব, ৰিচেণ্ট ইছ্যুত ক্লিক কৰিব। কাৰেকশ্যন ইন মাই চাৰ্টিফিকেট ৰিগাৰ্ডিং নেম এজ জেণ্ডাৰ ফটো, ইয়াত ক্লিক কৰিব। চিলেক্ট এ মেম্বাৰত ক্লিক কৰিব। যাৰ নামত কাৰেকশ্যন কৰিব বিচাৰিছে তাৰ নামটো চিলেক্ট কৰি ল'ব। এতিয়া অলপ টাইম দিব। তো এতিয়া আপোনালোকে কি কৰিব, যদি নাম কাৰেকশ্যন কৰিব বিচাৰিছে চেঞ্জত ক্লিক কৰি কাৰেকশ্যন কৰিব। যদি জন্মচন ভুল হৈছে, জন্মচন আপুনি এনেকৈ ক্লিক কৰি চেঞ্জ কৰিব। আপুনি জেণ্ডাৰো চেঞ্জ কৰিব পাৰিব। চেঞ্জত ক্লিক কৰি কাৰেকশ্যন কৰি ল'ব। আই ডি প্ৰুফো আপুনি কাৰেকশ্যন কৰিব পাৰিব। চেঞ্জত ক্লিক কৰি এইবিলাক হোৱাৰ পিছত আপুনি কি কৰিব, কণ্টিনিউত ক্লিক কৰিব। এইবিলাক কাৰেকশ্যন কৰাৰ পিছত আপুনি কণ্টিনিউত ক্লিক কৰিলে আপোনাৰ ভেকচিন চাৰ্টিফিকেট কাৰেকশ্যন কৰা হৈ যাব। তো বন্ধুসকল তেনেকৈ কাৰেকশ্যন কৰি ল'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ' আজি এইখিনি।